গাইজ আকৌ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক ভাতৰ এটা অন্য চিৰিজলৈ। আজি মই বহিছিলোঁ যদিও আমি মানে ভাতকেইটা বাচছোঁ মাত্ৰ আৰু আহি পাইছে ই বোলেও নিপুদা মোৰ ঘৰতো ভাল আঞ্জা নাই, মানে মই কষ্ট কৰি কিনে নিজে বনাইছোঁ। চবেই জানাই মোক দেখিছে, মই এটা ব্ৰইলাৰটো আনিছিলোঁ, আনি কিনে বনাইছোঁ। আৰু মাদাৰো অলপমান মানে বেমাৰ চেমাৰ চলি থাকে নাই, সেইকাৰণে ইমান বেছি কষ্ট দিয়া নাই। তো সেইকাৰণে আজি আমি আঞ্জা ল'লোঁ। আৰু এটা কথা কওঁ, আমি একেদিন ভিডিঅ' দিয়া নাছিলোঁ, কাৰণ আপোনালোকে হয়তো গমেই পায় যদি ভিডিঅ' চাইছে আফ্ৰিকান ভালুকত, মানে গাটো সিমানো বেছি ভাল নাছিল। তো আশা কৰোঁ আপোনালোকে পাই পোৱাৰ ভিডিঅ' দি থাকিম, সেই কথা ধৰছি নেকি 7 দিন 5 দিন মান মানে মাতে আনিছিল তো বাদ দিলোঁ আমি, সেইগিলা বাদ দিলোঁ। মোক সৰু বাতিটো দিলি নেকি? সৰু বাতি নহয়, ডাঙৰে দিছোঁ দেই। আৰু ওচৰকা অলপমান মই দেখাই দিছোঁ। এবাগে আছে মাছৰ আঞ্জা এখন আলু দি, আৰু এবাগে আছে আপোনাৰ এখন ব্ৰইলাৰৰ আঞ্জা। আৰু ব্ৰইলাৰ আৰু মাছ থাকিলে দালি চালি নহ'লেও তো ভাত বঢ়িয়াকৈ লৈছোঁ, নেমু এক পিচ আৰু পানী বটল এটা জোল লৈ লওঁ। এতিয়া জোল লওঁ প্ৰথমতে যা চলি ভাতগিটা খাৱা নেদে শান্তি মৰ নাকি দেই। পচন্দ পাই দিলোঁ এটা বঢ়িয়া। মই বনোৱা আঞ্জা হিচাপে বঢ়িয়া আছে, বহুত তাৰমানে সোনকালে বনছোঁ। এইটো বঢ়িয়া আছে। আৰু এনেকুৱা বিহতছো গৰম, অলপ মাছৰ এতিয়া জোলটো চাওঁ, মাছৰ জোলটো বঢ়িয়া। ভাল আছে, বঢ়িয়া আছে, ভাল হৈছে না? বঢ়িয়া আছে। এই অলপ দেৰিকৈ আহিছে দা, ভাতগিটা খাওঁ বাজি ভাল চাবি মই কি কৰোঁ। খং উঠি আহে গুৰি চেগাল নিচিনা কৈছোঁ, তই খাওঁত টাইমত শান্তি নাই। মায়াকে দিব খোজা নাছিলে নাই হ'ব ইমান যাব নালাগে আৰু সেইকাৰণে আমি বাহিৰতখন নিচিনা মজাও বেলেগ। আৰু এটা কথা, আজি যেতিয়া মই আঞ্জাখন বনাওঁ তেতিয়া কাকা কৈছি বোলে সেইটো কাকাক লাগি তাকো অলপ দিয়া গেছি চফি নাকি বাহিৰত তেলেহে গ'ল। কি কয় সি মাংস আঞ্জা পাই বাপৰে খাই সিও দে বাপৰে। আৰু কোনে মাংস থাকিলে মাছ আনে নাখায় ন, মোক কমেণ্ট কৰিবচোন একবাৰ। মানে মাংস থাকিলে এবাৰ মাছত দেখিছোঁ হয় নাযায়। এবাৰ অলপমান নেমু কাটি লওঁ। তাকেতো আম কিন্তু অসমহা বস্তু নেকি মানে সেই কইল বেলেগো ৰাজত্ব কৰিব নাপায় কিন্তু আৰু কৈছো দিছোন মানুহ তাই CRPF ভাতকেইটা খা আৰু যিটো গৰম পৰিছে আজি যিহেতু ৰ'দো নাই, ৰ'দ নহ'লে বেছি ভয় লাগে গম পাওঁ চবি। প্ৰেছাৰ উঠা মানে এইটো বতৰত প্ৰেছাৰ বেছি উঠে। তাতে ব্ৰইলাৰ নাই মাৰি আছে আমাৰ মাইকটো নাই দে। আৰু আমাৰ এটা অলপমান হাল্লা বেছি মানে অশিক্ষিত বেছি ক'বা গেলে নে চবি। একো নাজানে ক'ত কি কথা ক'ব লাগে, ক'ত কি হাল্লা কৰিব লাগে, এনে হাল্লা উঠা জানে। মানে আমাৰ কলজিখান ডাঙৰ সেইকাৰণে শাকটো বেছি হয়, গম পাইছে? কলজি ডাঙৰ হ'লে ৰাস্তাত কয়ংকে ভেট দিনত খেদাই দিছে। বেয়াটো বেয়াই, ভালটো ভালে। যদি আমাৰ কিবা ভাল আছে ভাল, যদি কাৰোবাৰ কিবা বেয়া আছে বেয়া। বঢ়িয়া এই বলে চলে হাতকে এই পচলা কচু কলফুল সেনেকৈ খাই ভাল লাগে। একদিন খাই খাম বাৰু। তই যোনকেইটা বস্তুৰ নাম কৈছে পচলা কলফুল আৰু কি কলি এই কি বুলি কচু গোটেইকেইটা কলাই বস্তু কিন্তু মাল সেইটো সেই বস্তু সেইকাৰণে ভাল পা নেকি? আৰু কালাৰ চাই মানে মিক্সাৰ কৰিব লাগিব। মই যদি এতিয়া ধৰ বস্তু এটা বগত বিচিব যাওঁ মানে নাহাতে নহয়। মই আজি মোক এই দীপ্ৰিয়া মই আহি থাকোঁতে মাংসখিনি লৈ কিনে লগ পাইছি, মোক সুধছি লৈ নিপুদা গলৰ এইখিনি কেনেকৈ হেৰি কৰেনো সেইদৈনো। মই বোলো বাৰে বাহ সুধছো দেই জানিব পৰা দিছোন। নাই মই নাজনো।
হাৰা কি গৰম দিছে ভাই মোক কাকা কি কৈছে জানা নাই মাংস দিয়াৰ পিছত কৈছে ব্ৰইলাৰ পইচাটো লাগব নেকি মানে এনে চকুত টিপ মাৰি কৈছে আৰু মানে অলপ সেই দিছোন আৰু দিছো ভাল পাইছে বহুত আৰু এনে মাংসৰ পইচা দিবি আছে না মোক ব্ৰইলাৰ মই যিটো লৈ দি আপোনাক কৈ দিবি ল'বি এই পইচা নাপালো জীৱনত সি ব্ৰইলাৰ পইচা ইয়াতে মই আনছো ব্ৰইলাৰ মানে চেনেল ভিডিঅ' বনাৰ হয় তেতিয়া আনকা ভিডিঅ' আপোনালোকে যদি কিবা শুনিও আছে তাৰ একো প্ৰব্লেম নাই মই খাব লাগিব মাংস লাগব আপুনি মাৰ মাৰি দিয়ে গিলি দি মোৰ ভাত খাইছে আৰু প্ৰায় মাছৰ আঞ্জাখন খাওঁ না নহয় চবেই দেও না দি এই দিছোঁ দে বছে লাগাই দে বেছি দিন নাই গম পা নাই থাকা কেইদিন আমটো আকৌ ফুৰ্তি কৰি থাকলি হ'লে খাই বৈ থাকা কেইদিনটো থাকলি ভালেই জি এন আৰ চি থাকিব গেলি বে সেইটো কৰিছোন বোৰ প্ৰব্লেম অসমত ভাল কাম কৰিছোঁ যাতে মেডিকেলত যাব নালাগে আমি ভাল খাই মৰি যাম গম পাইছা হয় দে সৰু ছোৱালী আৰু তাকেতো মেকুৰীটো আগত চাই আছোন মেকুৰী মৰি যাব দিম ৰ বাবু আৰু আপোনালোকে এই পাতখানক লৈ জাজ নকৰব মানে এই ঘৰত আছোঁ যিহেতু পাত আছে এক্সট্ৰা এতিয়া খাৱাৰ পৰা মানে আমাৰ একো আপত্তি নাথাকে মানে কেনেহেন এই আমাৰ মাদাৰে হওক অলপমান মানে সিমান মানে সুস্থ মানুহ নহয় মানে অলপমান অলপ নাৰ্ভৰে অলপ মানে অসুখ আছে আৰু তো থাকলি মই আৰু বেছি কষ্ট দিও ভাল নাপাওঁ আৰু এটা হাঁহ কথা এটা হাঁহ ভালো লাগে এটা হাঁহ ফেল দি ডাইৰেক্ট নহৈছি না তো গাইজ আপোনালোকে এইটো চিৰিজ কেনে পাইছে আপুনি বহুত দিন চালাকে ভিডিঅ' আৰু পাই থাকিব আপোনালোকে চিন্তা কৰিব ভালকৈ বাকী আৰু নেক্সট টাইম কাক যাক আৰু কাৰ লগত কোনি খাব লাগে এনে নাই আমি যোনী ইচ্ছা যোনী খাই দিওঁ তকে একো প্ৰব্লেম নাই বৰ্তমান এতিয়া গ'লে গম নাপাওঁ আৰু কোনি খায় তো আজিৰ ভিডিঅ'টো প্ৰায় এইখিনি আছিল দে বাই যা বাই তহঁত হাগে কিবা যা